Bye bye দেখোন নিদিলাই তুমি Hello guys, welcome back to our channel Mr and Mrs Kakati. আমি বহুত দিন ভিডিও দিয়াই নাই ভিডিও নিদিয়াৰ কাৰণটো এই ক'ব মই নকওঁ এই ক'ব ভিডিও দিয়াৰ কাৰণটো ভিডিও নিদিয়াৰ কাৰণটো এই ক'ব এনেকৈ দেখালে মৰম কৰি থকা বুলি ভাবিব কি মুৰা কৰিছে কথাটো কৈ দিয়া নহয় দাগবিলাক দেখাই দিছো একলা গম পাব না তেতিয়া নকওঁ এইবিলাক দাগবিলাক চাই আপোনালোকে অলপমান গম পাইছে কিন্তু মেইন কথাটো প্ৰথম কথাটো এইৰো দাগ আছিল কিন্তু এই কিবা মলম লগাই দাগ খেদাই দিছে এই মোক লেতেৰা কৰি থৈ দিছে চাওক এই ফটোত কি চিলচিলীয়া হৈ আছে দেখিছে না এই মোক লেতেৰা কৰি থৈ দিছে এইবিলাক প্ৰথমতে বসন্ত উঠিল এইৰ বসন্ত উঠাৰ পিছত আমি ঘৰত গুচি গ'লো নেকি ন ঘৰত মানে মোৰ ভাল হোৱাৰ পিছত অলপ ভাল হোৱাৰ পিছত তাকো সম্পূৰ্ণ ভাল হোৱা নাছিল চ' আমি ঘৰত গুচি গ'লো মানে ক'ত গ'লো মানে মই শ্বশুৰবাৰী গুচি গ'লো আৰু তাৰপিছত তাত গৈ মই কেইদিনমান থাকিলোঁ 6 দিনমান থাকিলোঁ 6 দিনমান থকাৰ পিছত তাৰপৰা ঘূৰি আহিলোঁ ঘূৰি অহাৰ দিনা ৰাতি মোৰো বসন্ত দেখা দিলে তাৰপিছত আৰু কি কৰিম ইয়াতে মায়ৰো অপাৰেশ্যন হৈ গৈছিল সেইকাৰণে মায়েও ইমান কাম চাম কৰিব নোৱাৰে আৰু বসন্ত টাইমতো আৰু বহুত নিয়ম নীতি থাকে চাকি জ্বলোৱা ধূপ জ্বলোৱা কলপাত চিঙা কিবা কিবি বহুত কাম থাকে চ' সেইকাৰণে এই ক'লে মোকো তাতে মাতি দিলে তাৰপিছত মই সেইদিনাখনে গধূলি তাত গুচি গ'লোঁ গৈ একদম পূৰা মোৰ আৰু পূৰা সৰ্বশৰীৰত পূৰা বেছি একদম অভাৰ দেখা দিলে তাৰপিছত একমাহ পূৰা বহি গ'লোঁ একমাহ বহি যোৱাৰ পিছত কাম চামটো বন্ধই হৈ গৈছে সেইকাৰণে আমি ভিডিঅ' দিবই পৰা নাই আপোনালোকে ভাবছে আমি আজিকালি ভিডিঅ' নিদিওঁ এতিয়া আমি কণ্টিনিউ ভিডিঅ' দিম বুলি ভাবিছোঁ দিম নে আমি ভিডিঅ' দিম তেতিয়াহ'লে আমি এতিয়া নতুন ভিডিঅ' আপোনালোকৰ ওচৰত দি থাকিম আৰু মাজে মাজে চাই থাকিব তেতিয়া দি থাকোঁতে অলপমান আপোনালোকে চাইছিল কিছুমানে সকলোৱেতো নাচাই দেচোন কিছুমানে চাইছিল সেইকাৰণে সেইবিলাকৰ কাৰণে আৰু নতুনকৈ ভিডিঅ' আমি দিম বুলি ভাবিছোঁ চ' এতিয়া অলপমান সুস্থ হৈছোঁ চ' আহিব নতুন ভিডিঅ' আপোনালোকে চাই থাকিব তাৰ লগতে আৰু এটা কথা কৈ দিওঁ এতিয়া বোলে কৰোণাৰ কি আহিছে কি ৱেভ এইটো ছেকেণ্ড ৱেভ আৰু থাৰ্ড ৱেভ বোলে আহিয়ে আছে চ' ভেকচিন আপোনালোকে লৈছেনে নাই আমি ভেকচিন ল'ম একচুৱেলি ভেকচিন লোৱাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনটো কৰি দিছোঁ আৰোগ্যটো কৰিছোঁ তাৰপিছত কোৱিন কি এইটো ৱেবছাইট তাতেও ৰেজিষ্টাৰ কৰিছোঁ ৰেজিষ্টাৰ কৰাৰ পিছত কি হৈছে মেইনটো ৰেজিষ্টাৰটো চবৰে হৈ যায় ৰেজিষ্টাৰ হোৱাৰ পিছত চিডিউল কৰিবৰ কাৰণেহে মানে টাইম লোৱাটোহে টাইমটো আমি এতিয়ালৈকে পোৱাই নাই কাৰণ যেইবাৰে আসাম কামৰূপ মেট্ৰপলিটিয়ান মাৰোঁ চাৰ্চ কৰাৰ পিছত ভেকচিনেশ্যন চেণ্টাৰ ইজ নট এভেইলেবল চ' আপোনালোকৰো কাৰোবাৰ এনেকুৱা হৈছে নেকি জনাবচোন আৰু যোনে চেণ্টাৰ পাইছে সোনকালে ভেকচিন লৈ লওক ভেকচিন ল'ব লাগে ভেকচিনটো বহুতে ভয় কৰি আছে নলোৱাৰ কাৰণ মানে কোনোবা মৰছে বুলি ভাবিছে ভেকচিন লৈ কিন্তু মৰা নাই চ' ভেকচিনটো আপোনালোকে লৈ লওক ভেকচিনটো যদি মৰেই বনালে হয় কিয় ইমান কষ্ট কৰি চাইণ্টিষ্টবিলাকে 1 বছৰত ভেকচিন বনাই দিছে চ' আপোনালোকে চবে ভেকচিন ল'ব এইটো মই মানে কোৱা নাই ডক্টৰ বুলি কোৱা নাই আৰু এইটো কৰোণা আহিছে না সেইকাৰণে এতিয়া আমাৰ ইয়াতেতো কণ্টেইনমেণ্ট জ'ন এইটোতো আপোনালোকে গমেই পোৱা নাই বহুতে কণ্টেইনমেণ্ট জ'ন দি দিছে কণ্টেইনমেণ্ট জ'ন কওঁতে মই একচুৱেলি কৰোণাৰ এই শব্দবোৰ কি আছিল কোৱাৰেণ্টাইন কণ্টেইনমেণ্ট জ'ন আৰু এইবিলাক যে ভেকচিন কোভিশ্বিল্ড এইবিলাক মই একচুৱেলি এতিয়াই গম পাইছোঁ এইবিলাক শব্দ মই জানাই নাছিলোঁ চ' ইয়াতে কণ্টেইনমেণ্ট জ'ন তাৰপিছত পাথৰকুচিত 2জন নে 1জন কোনোবা মৰিছেই ক'ভিড হৈ সেইকাৰণে এতিয়া চবে সাৱধান হৈ থাকিব আৰু আমি নতুন ভিডিঅ' দি থাকিম আৰু এনেও লকডাউন পিৰিয়ড পৰিছে চ' কি কৰিম কামটো আৰু ইমান এনি টাইম কাম কৰি নাথাকোঁ সেইকাৰণে ভিডিঅ' দি থাকিম আৰু দেখুওৱা কিবা এটা তুমি হ'ব মানে এই মনে কৈ দিলে আমি ভিডিঅ' দি থাকিম তেতিয়াহ'লে আপোনালোকে ভিডিঅ' চাই থাকিব আহিব আৰু কণ্টিনিউ ভিডিঅ' সপ্তাহত 1-2টামান আমি দিয়ে থাকিম তেতিয়াহ'লে যোনে নতুনকৈ চেনেলটোত আহিছে ভিডিঅ'বিলাক চাব আৰু যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব লগতে আমাৰ এতিয়া ফেচবুক পেজ এটাও বনাইছোঁ সেই হৰি নামৰ ফেচবুক পেজ এই পোষ্ট কৰি থাকে সদায় চ' পেজটো আপোনালোকে লাইক কৰি দিব আমি লিংকটো ডেছক্ৰিপশ্যনত দি দিম তেতিয়ালৈকে বাই বাই দেখোন নিদিলাই তুমি